নমস্কাৰ আপোনালোকে চাই আছে হেল্পিং আছাম ইউটিউব চেনেল। ইতিমধ্যে নিট 2020 ৰিজাল্ট ঘোষণা কৰিলে। এতিয়ালৈকে ষ্টেট কোটাৰ কাউন্সিলিঙৰ কাৰণে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন একো অহা নাই। এতিয়ালৈকে এইখিনি নটিফিকেশ্যন ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছামৰ অফিচিয়েল ৱেবছাইটৰ নটিফিকেশ্যন। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে এবাৰ চাই লওঁ লাষ্ট ইয়াৰত কিমান সিট আছিলে বা কিমান ৰেংকলৈকে এডমিশ্যন হৈছিলে সেইখিনি এবাৰ চাই লওঁ। আৰু এইখন হৈছে লাষ্ট ইয়াৰত 2019ৰ সিট মেট্ৰিক্স হয়। আপোনালোকে দেখা পাইছে সিট মেট্ৰিক্স ফৰ MBBS সেশন 2019। ইয়াত দেখা পাইছে আপোনালোকে ৰিভাইজ ডিষ্ট্ৰিবিউশ্যন অফ MBBS সিট ইন দ্য 6 মেডিকেল কলেজ অফ আছাম। হয়তো এইবাৰ মেডিকেল কলেজৰ সংখ্যা বাঢ়িবও পাৰে আৰু সিটৰ সংখ্যা বাঢ়িবও পাৰে। এইখিনি আছিলে লাষ্ট ইয়াৰৰ সিট মেট্ৰিক্স। গতিকে এতিয়ালৈকে ৱেবছাইটত অহা নাই এইবাৰৰ কিমান সিট মেট্ৰিক্স দিব বা কেইখন কলেজত এডমিশ্যন হ'ব সেইখিনি এতিয়ালৈকে দিয়া নাই। এইখিনি হৈছে লাষ্ট ইয়াৰৰ। ইয়াত দেখা পাইছে 15% অল ইণ্ডিয়া কোটা, CBSE 135টা সিট আছে, চেণ্ট্ৰেল পল 6টা, নৰ্থ ইষ্ট ষ্টেটৰ কাৰণে মেঘালয় 10টা, নাগালেণ্ডৰ কাৰণে 2টা। গতিকে টোটেল নাম্বাৰ অফ সিট এলটেড টু AIQ, CPOL, এনি ষ্টেট 153। আনৰিজাৰ্ভৰ সিট দেখা পাইছে 302, SC 7% থাকে 52, ST প্লেইন 10% 75, ST হিল 5% 35, OBC MOBC 25.75%, NCL অনলি 192টা দিয়া আছে। তাৰে ভিতৰত মাইনাছ হৈ গৈছে 18 সিট ফৰ TGL, 3 সিট মৰাণ, 3 সিট মটক। গতিকে সিট হৈছে 168। EWSৰ কাৰণে সিট আছিলে 75, ফ্ৰীডম ফাইটাৰ কোটাত আছিলে 2টা সিট। গতিকে বাকীখিনি সিটো এনেদৰে ভাগ কৰি দিয়া আছিলে 2019ত। আপোনালোকে চাই ল'ব পাৰিব। গ্ৰেণ্ড টোটেল আছিলে 900টা টোটেল সিট আছিলে আৰু টোটেল সিট এলটেড টু আছাম ষ্টেট কোটা আছিলে 747, অৰ্থাৎ 747টা। আৰু তলত দিয়া আছে সিট মেট্ৰিক্স ফৰ BDS সেশন 2019। দেখা পাইছে ৰিভাইজ ডিষ্ট্ৰিবিউশ্যন অফ BDS সিট ইন দ্য 3 ডেণ্টেল কলেজ অফ আছাম। এইখিনি 2019ৰ হয়। গতিকে এতিয়ালৈকে 2020ৰ ওলোৱা নাই। 1 নম্বৰতে দিয়া আছে 15% অল ইণ্ডিয়া কোটাৰ কাৰণে 8টা সিট দিয়া আছে, এনি ষ্টেটৰ কাৰণে 18টা সিট দিয়া আছে। টোটেল সিট এলটেড টু AIQ এনি ষ্টেট 26টা। বাকীখিনি আনৰিজাৰ্ভৰ কাৰণে SC ST প্লেইন হিল সিটখিনি দিয়া আছে, OBC MOBC, EWSৰ সিটখিনি দিয়া আছে, TGL XTGL কোটা সিটখিনি দিয়া আছে। আৰু টোটেল সিট এলটেড টু আছাম ষ্টেট কোটাৰ কাৰণে আছিলে 150টা আৰু গ্ৰেণ্ড টোটেলটো হৈছে 176টা আছিলে 2019ত, অৰ্থাৎ 2019ত এইখিনি BDS আৰু MBBSৰ সিট মেট্ৰিক্স আছিলে। আৰু এইখন হৈছে প্ৰভিজনেল চিলেক্টেড লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য এডমিশ্যন ইনটু MBBS এণ্ড BDS ইন 2019। ইয়াত ডেটটো দিয়াই আছে 14 আগষ্ট 2019 আছিলে। গতিকে এইখন লাষ্ট ইয়াৰৰ নটিফিকেশ্যন আছিলে। ইয়াত কিমানখিনি কাউন্সিলিং হৈছিলে সকলোখিনি দিয়া আছে। প্ৰথমতে দিয়া আছে আছাম মেডিকেল কলেজ ডিব্ৰুগড়, এইখিনি লিষ্ট। তাৰপিছত দিয়া আছে গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী। গতিকে প্ৰথম দুটা যে সিট আছে তাত দিয়া আছে ৰেংক হোল্ডাৰ HSSC। গতিকে নিটৰ ৰেংকটো আছিলে 117 আৰু দ্বিতীয়জন যিজন ৰেংক হোল্ডাৰ AHSCC নিটৰ ৰেংকটো আছিলে 950। আৰু এইখিনি গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীৰ কাউন্সিলিঙৰ লিষ্ট। Provisional selected list of candidate for admission into MBBS or BDS course in the Medical and Dental College of Assam session 2019। গতিকে এইখিনি 2019ৰ হয়। 2019ৰ এডমিশ্যন হোৱা কেণ্ডিডেটখিনিৰ লিষ্ট।
বকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটা। তাৰপিছত দিয়া আছে তেজপুৰ মেডিকেল কলেজ তেজপুৰ। তাৰপিছত দিয়া আছে ৰিজনেল ডেণ্টেল কলেজ গুৱাহাটী। তাৰপিছত দিয়া আছে গভ ডেণ্টেল কলেজ ডিব্ৰুগড়। তাৰপিছত গভ ডেণ্টেল কলেজ শিলচৰত দিয়া আছে। তাৰপিছত OBC MOBC কেটেগৰীখিনি দিয়া আছে। তাৰপাছত কলেজ ৱাইজ কেটেগৰী ৱাইজ দিয়া আছে। ইয়াত লিষ্টখন বহুত দীঘলীয়া হৈ আছে, 19টা পেজ দিয়া আছে। তাৰপিছত SC কেটেগৰীখিনি দিয়া আছে। তাৰপিছত ST বিলাক দিয়া আছে। তাৰপিছত ST হিলৰখিনি দিয়া আছে। গতিকে ইয়াত 19টা পেজ দিয়া আছে। এইখিনি আছিলে 2019ৰ লিষ্ট। কেটেগৰী ৱাইজ লিষ্টখিনিও দিয়া আছে, জেনেৰেলৰ কাৰণেও লিষ্টখিনি সকলোখিনি দিয়া আছে। প্ৰভিজনেল চিলেক্টেড লিষ্ট অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু MBBS অৰ BDS কোৰ্চ ইন দ্য মেডিকেল এণ্ড ডেণ্টেল কলেজ অফ আছাম সেশ্যন 2019। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। হয়তো এই ভিডিঅ'টোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অলপ হ'লেও উপকৃত হ'ব পাৰিব, আৰু যদি ভাবিছে উপকৃত হোৱা বুলি তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।